আজি অসমীয়া বছৰটোৰ প্ৰথমটো দিন আৰু এক বহাগ আৰু আজিৰ দিনটোতে আমাৰ সকলোৱে সৰুৱে ডাঙৰক সেৱা কৰাৰ নিয়ম আৰু গোটেই পৰিয়ালৰ যিকেইটা আমি পৰিয়াল আছিলোঁ গোটেইকেইটা লগ হৈ একে ঘৰতে এনেদৰে সেৱা ল'লোগৈ আৰু গোটেইখিনি মিলি এসাঁজ আনন্দৰে ফূৰ্তিৰে খালোঁ। সকলোকে নতুন বছৰৰ শুভেচ্ছা জনাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৰে ভাল নিশ্চয়। বিহু এয়া আমাৰ অতি মৰমৰ বাপুতি সাহোন বিহুটি আজিৰ পৰা আৰম্ভ হৈছে। আজি এক বহাগ আৰু আপোনালোক সকলোৱে চাগে বিহুতে ব্যস্ত হৈ পৰিছে। আমিও তেনেকৈয়ে ব্যস্ত হৈ পৰিছোঁ। আৰু আজিৰ দিনটোতনো মই কি কৰিলোঁ আৰু আমাৰ বিহু আমি কেনেকৈ পালন কৰিলোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকলৈও থাকিল মোৰ বিহুৰ কাৰণে অফুৰন্ত মৰম আৰু শুভেচ্ছা সকলোৱে গ্ৰহণ কৰিব দেই। আজি যিহেতু মানুহ বিহু গতিকে ৰাতিপুৱাই শুই উঠিয়ে গা চা ধুই মেলি সকলো বাঢ়িব নটাই মেলি এয়া প্ৰথমতে পতিদেৱলৈ বুলি এয়া দেখিছেনে এখন গামোচা তেখেতলৈ বুলি আগবঢ়ালোঁ আৰু তেখেতক দিলোঁ, কাৰণ পতিয়ে পৰমেশ্বৰ, সেয়ে প্ৰথমতে তেখেতকে সন্তুষ্ট কৰি ল'লোঁ। এখন গামোচা দিলোঁ, নতুন বস্ত্ৰ দিব লাগে কাৰণে। আৰু এয়া জা জলপান ৰেডি কৰি ল'লোঁ আৰু এয়া দিছোঁ, জলপান দিলোঁ, চিৰা জলপান, দৈ আৰু এইবিলাক লাডু চাডু যি বনাইছিলোঁ, তিলপিঠা সকলোখিনি এনেকৈ কাঁহী এখনতে উলিয়াই দিলোঁ আৰু আমি সকলোৱে মিলি প্ৰথমতে চাহ জলপান খাই ল'লোঁ। আৰু এয়াই আমাৰ বিহুৰ জলপান, যিমান পাৰোঁ আৰু সিমানেই এয়াই ৰেডি কৰি ল'লোঁ আৰু বহুত বেছিও বনোৱা নাই, যিকেইটা বনাব লাগে সেইকেইটাই বনালোঁ। এয়া প্ৰথমতে এইখিনি কৰি ল'লোঁ আৰু এতিয়া আমি চাহ তাহ খাই মেলি ৰেডি হৈ লৈছোঁ গাঁৱৰ ঘৰখনলৈ যাবলৈ, কাৰণ গাঁৱৰ ঘৰখন হ'ল আমাৰ পতিদেৱৰ জন্মঘৰ আৰু তাতে গৈ সকলোৱে মিলি আমাৰ সৰুৱে ডাঙৰক যি সেৱা কৰাৰ নিয়ম তাতে কৰিবলৈ ওলাইছোঁ। এয়া ভতিজা বোৱাৰীহঁতো ওলাইছে, গোটেইখিনি আমি এতিয়া যাম। আৰু এতিয়া আমি ৰেডি হৈ গ'লোঁ আৰু এয়া যাবলৈ ওলাইছোঁ। আমাৰ লগত এয়া আমাৰ টবি ওলাইছে আৰু সিও আজি নতুন কাপোৰ পিন্ধিছে আৰু এয়া নতুন গামোচাও তাক দিয়া হৈছে আৰু সি অকলে থাকিব নোৱাৰে ঘৰত, সেয়ে তাকো লৈ যাবলগীয়া হৈছে, গতিকে ইয়াকো লৈ ল'লোঁ এনেদৰে। আৰু এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম আমাৰ পানীগাঁৱৰ ঘৰখনলৈ। আৰু এয়া আমাৰ যাত্ৰা পথত আৰু আমি এয়া মাজতে এখন গাঁও পাওঁ, এইখন হ'ল বৰুৱা গাঁও। এইখন গাঁও পাৰ হ'লেই আমি পানীগাঁও পামগৈ। এয়া গৈ আছোঁ আমাৰ যাত্ৰা পথত আমি এয়া। আৰু এয়া আমি এতিয়া প্ৰায় সোমালোহি গাঁৱৰ ভিতৰত আৰু এইটো হ'ল মথাউৰি, এইটো হ'ল দিহিঙৰ পাৰৰ মথাউৰি আৰু এয়া মথাউৰিটোৰ কাম হৈ আছে, প্ৰায় শেষেই হ'ল আৰু অলপ বাকী আছে, কিন্তু এতিয়া ৰঙা মাটিয়ে দিয়া আছে আৰু এয়া বিল এখন আছে, তাৰ কিনাৰে আমি গৈ আছোঁ এতিয়া এনেকৈ। আৰু টবিয়ে গৈ ইমান যে ভাল পাইছে, সি একেবাৰে বাহিৰলৈ ওলাই চাই গৈছে। আৰু এয়া আমি এতিয়া পালোহি আমাৰ গন্তব্যস্থান। এয়া দেখিছেনে, দুখন ঘৰ আছে ইয়াতে, আমি এয়া পালোহি। আৰু এয়া ভতিজা বোৱাৰীহঁতে এনেকৈ মান ধৰিবলগীয়া যি বস্তুবিলাক আছে সেইবিলাক ৰেডি কৰি লৈছে, শৰাইত সজাই লৈছে, কাৰণ সমূহীয়াকৈ সকলোৱে সেৱা ল'ব যে। আৰু এয়া সকলোৱে ঘৰে ঘৰে যোৱাতকৈ একে ঘৰতে গোটেইখিনি একেলগে এনেদৰে সেৱা কৰিবৰ কাৰণে সকলো ৰেডি হৈ লৈছে। আৰু এয়া পৰিয়ালৰ বয়োজ্যেষ্ঠজনে পৰিয়ালৰ সকলো বুঢ়া বোৱাৰী আৰু নাতিপুতি সকলোকে এনেকৈ আশীৰ্বাদ দিছে আৰু তেওঁলোকে সকলোৱে এনেদৰে সেৱা কৰিছে। আৰু আমাৰ পৰম্পৰা নিয়ম অনুসৰি অতীজৰে পৰা চলি আহিছে এইটো, কাৰণ আমাৰ সেৱা লোৱাটো নিয়ম এই বিহুৰ প্ৰথম দিনাখন। আৰু সকলোৱে নতুন বস্ত্ৰ যোনে যি পাৰে তাৰে দুখৰ দি এনেদৰে সেৱা লয় আৰু ডাঙৰসকলেও মাননি দিয়ে, কিবা এটা সৰু সুৰাকৈ হ'লেও দিয়ে উঘূৰাই, আৰু সৰুসকলেও এনেকৈ দিয়াৰ আমাৰ প্ৰথা চলি আহিছে আজিলৈকে। আৰু এয়া হ'ল এবিধ জেং পিঠা আৰু এয়া ঘৰতে বনোৱা জেং পিঠা। আৰু এতিয়া আমি সকলোৱে মিলি এনেকৈ চাহৰ পৰ্ব চলালোঁ আৰু এয়া আলহী আহিছে আৰু আলহীও একেলগতে আমাৰ লগতে বহি চাহ খাইছে।
সকলোৱে মিলিজুলি চাহ খালোঁ। আৰু এয়া মাংস ভাজি বনাই আছে। হাঁহ মাংস কোমোৰা আলু দি বনাইছে। আৰু কাৰণ আমি সকলোৱে আজি ইয়াতে সকলো মিলি একেলগতে ভাত এসাঁজ খাম, ভোজৰ ভাতৰ নিচিনাই হৈছে। আৰু এয়া পচলা আলু কাটি থোৱা আছে বনাবৰ কাৰণে। এয়া এখন ভাজি। আৰু এতিয়া অকণমান সময় বাৰীখনৰ পিছফালে আহিলোঁ। আৰু পিছফালে আহি চালোঁহি, ইয়াত দেখিছেনে এইখন পথাৰখন এখন ডাঙৰ পথাৰ। আৰু ইয়াতে আমাৰ ধাননি পথাৰ আছে। আৰু এয়া ফিচাৰীও আছে কেইবাটাও। ইয়াত নতুনকৈ ফিচাৰী খান্দিলে, মই দেখাই নাই, ইয়াত চালোঁহি। আৰু এইবোৰ বাঁহ গছবোৰ চব ঘৰৰ বাৰীৰে বাঁহ হয়। বহুত বাঁহ গছ আছে, কলগছো আছে। যিহেতু গাঁৱৰ পৰিৱেশ এনেকুৱাই হ'ব। আৰু ইয়াত দেখিছেনে গোটেইখন বাঁহৰ নধৰা হৈ আছে। আৰু ফিচাৰীও আছে, কেইবাটাও ফিচাৰী আছে। আৰু ইয়াতে সৰু সুৰাকৈ মাছো আছে বহুতখিনি। আৰু এতিয়া আমি ওলাই আহিলোঁ পৰিয়ালৰ অন্য এঘৰলৈ বুলি ফুৰিবলৈ। আৰু এয়া বাইদেউৰ লগত আহিছোঁ। আৰু সোমাই দেখিলোঁ, এয়া দেখিছেনে এয়া গোহালি ঘৰ। আৰু এয়া পাণজোপা কেনেকৈ ইমান ধুনীয়াকৈ জপজপীয়া হৈ আছে। আৰু এতিয়া বলক যাওঁ অন্য এঘৰলৈ ফুৰিবলৈ, বিহু খাবলৈ বুলি। আৰু এয়া হ'ল দুইফালে জলাশয় টাইপৰে হয়। এয়া ঘাঁহ বন গজি পানী আছে তলত। আৰু ইয়াতে মাছ চাছো ওলাই মাৰিলে মানে। আৰু এয়া হাঁহ চাহবিলাকো ইয়াত ধুনীয়াকৈ চৰি থাকিব পাৰে। আৰু এইটো হ'ল কেঁচা ৰাস্তা, নতুনকৈ উঠাই লোৱা। আৰু তাৰ মাজেৰেই আমি যাব লাগে। আৰু এইখিনি কুকুৰাখিনি সিহঁতৰে হয়, চৰি আছে দেখিছেনে কিমান সুন্দৰকৈ। আৰু এয়া হ'ল এইবিলাকত ৰঙালাও আছে, তিতা কেৰেলা আছে, এনেকৈ দি থৈ দিছে। আৰু খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত। আৰু এতিয়া আহি পালোঁহি আমি সিহঁতৰ ঘৰ। আৰু সিহঁতৰ ইয়াৰ চাৰিওফালৰ পৰিৱেশটো চাওকচোন কিমান সুন্দৰ, একেবাৰে নিৰিবিলি পৰিৱেশ। আৰু ইয়াত ইমান বেছি ঘৰো নাই, ঘৰবিলাক একেবাৰে সেৰেঙা। আৰু খুব ভাল লগা এটা পৰিৱেশ হয়। আৰু এয়া চাওকচোন, ইয়াতে এখন ডাঙৰ পথাৰ, ইয়াত সৰিয়হ কৰা হয়। আৰু চাহ তাহ খাই মেলি অলপমান দেৰি সিহঁতৰ ঘৰত বহি মেলি তাৰপৰা পুনৰ আকৌ ঘূৰি আহিলোঁ। আৰু আমাৰ গাঁও ফুৰাটো ইমানতে সমাপ্ত কৰিবলগীয়া হ'ল, কাৰণ ইতিমধ্যে বহুত দেৰি হৈছে। সেয়ে ঘৰলৈ পুনৰ ঘূৰি আহিলোঁ। আৰু আহি দেখোঁ চোতালত ছোৱালীবিলাকে বিহু মাৰি আছে। কিন্তু বিহুখন মই আজি নেদেখাওঁ। আৰু মই এয়া প্ৰথম খণ্ডটো দিলোঁ আপোনালোকক আজিৰ দিনটোৰ। আৰু দ্বিতীয় খণ্ড এয়া লগে লগে দি আছোঁ, সকলোৱে চাব বুলি আশা কৰিলোঁ।